হেল্ল' ফ্ৰেণ্ডছ, আজি মই আপোনালোকৰ ওচৰত লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ টপিক আৰু এই টপিকটো মই আপোনালোকক আজি এই ভিডিঅ'টোত দেখুৱাম। আৰু আপোনালোকৰ মোবাইলত যিটো নেকি চিক্ৰেট ছেটিং এটা আছে, সেই চিক্ৰেট ছেটিংটো যদি আপোনালোকে কৰি লয় তেতিয়াহ'লে আপোনালোকৰ মোবাইলটো সম্পূৰ্ণৰূপে ছেফটি হৈ থাকিব। আৰু এই চিক্ৰেট ছেটিংটো কোৱাৰ আগতে আপোনালোকে এটা কথা মনত ৰাখিব, ভিডিঅ'টো অকণো স্কিপ নকৰিব আৰু সম্পূৰ্ণকৈ চাব, তেতিয়া আপোনালোকে ধুনীয়াকৈ বুজি পাব। আৰু এই ছেটিংটো কৰাৰ পিছত আপোনালোকে কেইটামান সুবিধা লাভ কৰিব পাৰিব। আৰু এই সুবিধাবিলাক হৈছে, পোনপ্ৰথমে হৈছে কি আপোনালোকৰ মোবাইলটো কেতিয়াবা ব্লাষ্ট হৈ যায়, নহয় জানো? আজিকালি প্ৰায়ে দেখা গৈছে যে মোবাইলবিলাক ব্লাষ্ট হৈ গৈছে। ইয়াৰ কাৰণ এইটোৱে যে আপোনালোকৰ এই মোবাইলত ছেটিংটো নথকাৰ বাবে এনেকুৱা হোৱাৰ সম্ভাৱনা দেখা পোৱা যায়। আপোনালোকৰ মোবাইলটো যেতিয়া চাৰ্জ দিয়ে তেতিয়া আপোনালোকৰ কি হয়, মোবাইলটো অতিপাত গৰম হৈ যায়। আৰু মোবাইলটো অতিপাত গৰম হোৱাৰ পিছত আপোনালোকৰ মোবাইলটো ব্লাষ্ট হোৱাৰো সম্ভাৱনা থাকে। আপোনালোকে এই ছেটিংটো যেতিয়া কৰি ল'ব তেতিয়া আপোনালোকৰ মোবাইলটো এনেকুৱা গৰম হৈ নাযায়। 3 নম্বৰটো হৈছে কি আপোনালোকৰ মোবাইলৰ পৰা যিটো নেকি ৰেডিয়েশ্যন ওলায় তাৰ পৰা আপোনালোকৰ কি হয়, ব্ৰেইন আৰু হাৰ্টৰ অতিপাত ক্ষতিকাৰক হয়। গতিকে আপোনালোকে এই ছেটিংটো কৰি ল'লে আপোনালোকৰ ব্ৰেইন আৰু হাৰ্টৰ পৰা ৰক্ষা পৰিব। 4 নম্বৰটো হৈছে কি আজিকালি প্ৰায়ভাগ সৰু ল'ৰা ছোৱালীবিলাক ইনষ্টাগ্ৰাম, ফেচবুক, হোৱাটছআপ আৰু গেম খেলি থাকে। গতিকে এই ছেটিংটো অতি গুৰুত্বপূৰ্ণ। গতিকে আপোনালোকে এই ছেটিংটো আপোনালোকৰ মোবাইলত কৰি ল'ব। 5 নম্বৰটো হৈছে কি আপোনালোকৰ মোবাইলত যেতিয়া আপোনালোকে চাৰ্জ দিয়ে তেতিয়া কি হয়, মানে বেটাৰীটো ফুলি অহাৰ সম্ভাৱনা থাকে। বেছিভাগৰ মোবাইলবিলাক আজিকালি মানে কি হয়, বেছিভাগ মোবাইলবিলাক আপোনালোকৰ দেখি পাব যে মোবাইলটো কি হয়, বেটাৰীটো ফুলি অহা দেখা যায়। কিন্তু আপোনালোকে এইটো ছেটিং যদি কৰি লয় তেতিয়াহ'লে আপোনালোকৰ মোবাইলটো মানে কি সম্পূৰ্ণৰূপে ভালে হৈ থাকিব। 6 নম্বৰটো হৈছে আপোনালোকে এই ছেটিংটো কৰাৰ পিছত আপোনালোকৰ যদি মোবাইলটো 40 বা 50% আছে তেতিয়াহ'লে আপোনালোকৰ 100% দেখুৱাই থাকিব। আপোনালোকে মোবাইলটো যেতিয়া চাৰ্জিঙত লগায় তেতিয়া আপোনালোকৰ 1 ঘণ্টা, 2 ঘণ্টা বা 3 ঘণ্টাত সম্পূৰ্ণ ফুল চাৰ্জ মানে 100% দেখুৱায়। কিন্তু আপোনালোকে যেতিয়া ইনষ্টাগ্ৰাম, ফেচবুক বা হোৱাটছআপ কিবা যদি ব্যৱহাৰ কৰি থাকে তেতিয়াহ'লে আপোনালোকৰ মোবাইলটো আধা ঘণ্টাতে চাৰ্জ 40 বা 50% আহি যায়। কিন্তু আপোনালোকে এই ছেটিং কৰাৰ পিছত আপোনালোকৰ 100% হৈ থাকিব। এতিয়া আহক মই আপোনালোকক এই ছেটিংটো কেনেকৈ কৰিব লাগে আপোনালোকক সম্পূৰ্ণভাৱে এই ভিডিঅ'টোত মই দেখুৱাবলৈ লৈছোঁ। আৰু আপোনালোকে ধুনীয়াকৈ চাব, সম্পূৰ্ণকৈ চাব আৰু অকণো স্কিপ নকৰিব। এতিয়া আপোনালোকে এই ভিডিঅ'টোত দেখি পাব এই ছেটিংটো কেনেকৈ কৰিব লাগে। এতিয়া আপোনালোকে এই ভিডিঅ'ত দেখি পাইছে ছেটিং অপশ্যন, মানে ছেটিং এপ দেখি পাইছে। সেই ছেটিং এপটো পোনপ্ৰথমে আপোনালোকে অ'পেন কৰি ল'ব লাগিব। ছেটিং এপটো অ'পেন কৰি দিয়াৰ পিছত আপোনালোকৰ এনেকুৱা ধৰণৰ ইণ্টাৰফেচ এটা দেখি পাব। আৰু ইয়াতে পোনপ্ৰথমে একেবাৰে ওপৰত দেখি পাব এবাউট ফোন, আৰু সেই এবাউট ফোনটো লিখা থাকিব। এবাউট ফোনটোত আপোনালোকে ক্লিক কৰিব। তাৰপিছতে আপোনালোকে এবাউট ফোনৰ তলত দেখি পাব এনেকুৱা ধৰণৰ ইণ্টাৰফেচ এটা, য'ত নেকি আপোনাৰ কাৰ চিনৰ সৈতে দেখুওৱা হৈছে। ইয়াতে আপোনালোকৰ তাতে 3বাৰ আপোনালোকে কি কৰিব লাগিব, ক্লিক কৰিব লাগিব। সেই 3বাৰ অপশ্যনটোত ক্লিক কৰাৰ পিছত আপোনালোকৰ ডেভেলপাৰ অপশ্যন বুলি পেলাই এইখিনিতে আপোনালোকৰ শ্ব' কৰিব। ডেভেলপাৰ অপশ্যন বুলি পেলাই আপোনালোকৰ ওলাই পৰিব। তাৰপিছতে আপোনালোকৰ ইয়াতে ছেটিঙত আহিব, আকৌ বেক কৰি পেলাই তাৰপিছত তলত দেখি পাব আপোনালোকে ডেভেলপাৰ অপশ্যন। আৰু যদি ইয়াতে আপোনালোকে দেখি নাপায় ডেভেলপাৰ অপশ্যন তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগিব, ছেটিঙত যিটো চাৰ্চ বক্স আছে তাতে আপোনালোকে কি কৰিব লাগিব, ক্লিক কৰি পেলাই লিখিব লাগিব ডেভেলপাৰ, DEVELOPER ডেভেলপাৰ অপশ্যন, OPTIONS ডেভেলপাৰ অপশ্যন। আৰু ডেভেলপাৰ অপশ্যন লিখি দিয়াৰ পিছত আপোনালোকৰ ইয়াতে শ্ব' কৰিব ডেভেলপাৰ অপশ্যন বুলি পেলাই। আৰু তাতে আপোনালোকে কি কৰিব লাগিব, ডেভেলপাৰ অপশ্যনটোত ক্লিক কৰিব লাগিব। ডেভেলপাৰ অপশ্যন যেতিয়া আপোনালোকে ইণ্টাৰফেচ এনেকৈ আহি পৰিব তেতিয়া আপোনালোকে তলত চাৰ্চ কৰিব, তললৈ স্ক্ৰল কৰিব লৈ যাব। তলত স্ক্ৰল কৰাৰ পিছত আপোনালোকে দেখি পাব ইয়াতে ডেমো মোড বুলি পেলাই। তো ডেমো মোড যিটো অপশ্যন লিখা আছে তাতে আপোনালোকে কি কৰিব লাগিব, ক্লিক কৰি দিব লাগিব। যদি আপোনাৰ ডেমো মোডটো অফ হৈ আছে তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগিব, অন কৰি দিব লাগিব। আৰু অন কৰি দিলে আপোনালোকৰ যিটো ছেটিঙৰ কথা এই ভিডিঅ'টোত কোৱা হৈছিলে সেইটো আপোনালোকৰ ছেটিংটো হৈ যাব। আৰু এতিয়া আপোনালোকে এই ভিডিঅ'টো চাই গম পালে যে আপোনালোকৰ মোবাইলত ছেটিংটো কেনেকৈ কৰিব লাগে। মই আজি আপোনালোকে এই ভিডিঅ'টোত দেখুৱালোঁ। আৰু এই ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিলে তেতিয়াহ'লে আপোনালোকে এই ভিডিঅ'টোত লাইক, কমেণ্ট, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু বন্ধু বান্ধৱসকলৰ লগতে শ্বেয়াৰ কৰি দিব আৰু বেল আইকনটো দবাই দিব। আৰু এই ভিডিঅ'টো চাওঁতে যিখিনি সময় দিলে তাৰ বাবে মই আন্তৰিকতাৰে আশেষভাৱে আপোনালোকক ধন্যবাদ দিছোঁ। আৰু প্লিজ ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল এণ্ড লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব ইমানটো আপোনালোকে কৰি দিব। আৰু আপোনালোকলৈ ধন্যবাদ।